যোৱাকালি এটা ভিডিঅ' দিলোঁ, আপোনালোকে নাই চোৱা যদি চাই ল'ব। আৰু আজি আমি আৰু এটা জেগাত ফুৰিবলৈ যাবলৈ ওলাইছোঁ। হয়তো থাম্বনেইল দেখি আপোনালোকে গমেই পাইছে ক'ত যাবলৈ ওলাইছোঁ। ব'লক তেতিয়াহ'লে আপোনালোকেও মোৰ লগতে। আৰু কেনেকুৱা কি হয় তাত, খালি গৰম বহুত পৰিছে। ছানগ্লাছযোৰ পিন্ধি লৈছোঁ কাৰণ জানে মোৰ মূৰৰ বিষ আছে, ছানগ্লাছযোৰ নিপিন্ধি। আৰু কালিৰ পৰা চৰ্দি লাগি আছে, চৰ্দি লাগিও মানে অৱস্থা বেয়া, মূৰ চুৰ বিষ কৰি আছে। তথাপিতো আহিছোঁ যেতিয়াতো যাবই লাগিব, সেইটো কাৰণে ওলালোঁ। আৰু এতিয়া এইফালে গাড়ী ৰখি আছে, যাওঁ ওলাই কৰি। চাই থাকক তেতিয়াহ'লে ভিডিঅ'টো কণ্টিনিউ কৰি। আৰু আমি ওলাই দিলোঁ এতিয়া। আৰু এইফালে আহিছে হাই, এইফালে ধৃতি, আৰু এইফালে তন্দ্ৰা, আৰু এইফালে অভিক। মনে পুরান মনু চকুর ভাষারে কুয়ানা গীতেরে খুবেরে হিয়ানা বেগেরে প্রণয়ের ছবি আঁকানা মনরে খুবুর মনে পুরান মনু চকুর ভাষারে কুয়ানা মন জোসনা হৃদয়রে হাসনা তুমি মোরে মন জোসনা হৃদয়রে হাসনা। ভণ্টিৰ ঘৰত সোমাই গ'লোঁ। এয়া মোৰ ভণ্টি। হাই কোৱা। হাই। আৰু এইফালে ভনী জোৱাই, আৰু সেইফালে ভাইটি। হাই কোৱা। আৰু এইফালে চাই দিয়া, কি নাম তোমাৰ? অনামিকা। একে দেখোন, একে। অনামিকা। এটাহে বেলেগ, এটা বেলেগ। আৰু আমি আহি মেংগ' পাৰ্টি চলি আছে। আৰু এইফালে মেংগ' খোৱাত ব্যস্ত। খানাক লগি যাত্ৰা ন, যাত্ৰা। আৰু এতিয়া মই আগফালত আছিলোঁ, ই আহি মোক খেদিল আগৰ পৰা। আৰু গৈ থাকোঁ এতিয়া চিৰিয়াখানা। ধুনীয়া জেগা এটাত ৰখি দিলোঁ। এইখিনি জেগা চাই লওকচোন আপোনালোকে, ইমান ধুনীয়া লাগিছে জেগাখিনি। হাই হাই কৈ দিয়া। হাই, ধুনীয়া লাগিছে ন? ধুনীয়া লাগিছে না? ফুলেৰে সিক্ত কৰা না ৰিক্ত হিয়াৰ ৰচনা গীতেৰে সুৰেৰে হিয়ানা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ দুচকুৰ ভাষাৰে কুৱানা গীতেৰে সুৰেৰে হিয়ানা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা। আৰু চাওকচোন কিমান ধুনীয়া বতাহ মাৰি আছে, মানে সঁচাকৈ মন জোৰ পৰি যায়। মানুহে বাহিৰত কিয় যাব লাগে ন? গুৱাহাটীটো মানে হয়, বাহিৰতো যাব লগা জেগা আছে, কিন্তু এইফালে চাওক গুৱাহাটীখনতে মানে ইমান ধুনীয়া। আৰু আমি ডেষ্টিনেশ্যন পোৱাগৈ নাই, আমি য'ত মানে আহিছোঁ সেইখিনি এতিয়ালৈকে পোৱাই নাই। আৰু এইখিনিতে ভাবিলোঁ অলপমান ৰৈ দিওঁ আৰু ভিউটো আপোনালোকক দেখাওঁ। চাই থাকক তেতিয়াহ'লে ভিডিঅ'টো কণ্টিনিউ কৰি। অনুভৱ কেনেকুৱা ভাস্কৰ? অনুভৱ বঢ়িয়া। এইফালে কেনেকুৱা অনুভৱ? ভালেই, ভাল ন? ধুনীয়া লাগিছে ন? এনেকুৱা জেগাত ৰখাৰ পিছত কেইকপিমান ফটো নুঠিলে নহ'ব নহয় জানো? গতিকে আমি কেইকপিমান ফটো উঠি স্মৃতিটো যোগমীয়া কৰি ৰাখিলোঁ। মানুহ চাওকচোন, আজি কিমান মানুহৰ লাইন, মানে বাপৰে। আৰু সেয়া চাব পাৰিম বুলি ভাবছা না আজি? পাৰিম, আশা আছে। বাপৰে মানুহ দেখিছে কিমান মানুহ। আজি দেওবাৰ হয়, তাৰোপৰি আজি ঈদ ন? আৰু গৰমত অৱস্থা নাই। এইটো মানে কি হেৰি চলি আছে ন, ছামাৰ ভেকেশ্যন চলি আছে যে, সেইকাৰণে বাচ্ছাবিলাক আহি আছে। ছামাৰ ভেকেশ্যন কাৰণে চব আহি আছে। চাওঁ কিমান আপোনালোকক দেখাব পাৰোঁ। চাই থাকক ভিডিঅ'টো। সোমাওঁতেও লাইন ন, এই সোমাওঁতেও লাইন, চেকিং হৈ আছে। মনে পুরান মোর চকুর ভাষারে কুয়ানা মন জোসনা হৃদয়রে হাসনা তুমি মোরে মন জোসনা হৃদয়রে হাসনা
ইয়াতে যিডাল অজগৰ থোৱা হৈছে আমাৰ ই থৈছে হেই না মই দাঙি আনি থৈছোঁ ইয়ে থৈছে দাঙি আনিবলৈ আৰু ৰ'দ পরানরা কোলে কামনা পাহৰাই হিয়াৰ বেদনা সুৰেৰে সিক্ত কৰা না ৰিক্ত হিয়াৰ ৰচনা পরানরা কোলে কামনা পাহৰাই হিয়াৰ বেদনা সুৰেৰে সিক্ত কৰা না ৰিক্ত হিয়াৰ ৰচনা গীতেৰে সুৰেৰে হিয়া নামেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ চকুৰ ভাষাৰে কোৱানা গীতেৰে সুৰেৰে হিয়া নামেৰে প্ৰণয়ৰ ছবি আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আপোনালোকৰ চিৰিয়াখানাখন চাই কেনেকুৱা লাগিল অনামিকা বাই ভাস্কৰ তুলিকা বাই চাওক আপোনালোকেও যিসকলে দেখিছেতো দেখিছে যিসকলে দেখা নাই তেতিয়ালৈকে চিৰিয়াখান চাই লওক বাই বাই